বন্ধুসকল আমাৰ এইগৰাকী বনৰ পক্ষী বাইদেউ ডান্সৰ কথানো কিনো কম হয় নাই একদম জুই হয় নাই কওকচোন বন্ধুসকল মইনো কিমাননো এই বনৰ পক্ষীজনীকনো ৰ'জ কৰি থাকিম হয় নাই আজি নকৰো আজি বেলেগ কিবা এটা কৰো বেলেগ টপিকত হয় নাই তাই নাচনি আছিলে অলপ দেৰি নাছিলে আৰু গুচি গ'ল তুমি যে বন্ধু সঁচাকে মতা মানুহ ইজ্জতটো জীয়াই দিবা দে ইমান লাহে লাহে কয় নেকি শুনিয়ে নাপাওঁ মই যদি শুনি নাপাওঁ ৰাইজেনো কি শুনি পাব ভালকে কোৱা ভালকে তাই নাচনি আছিলে গম পাইছো তাৰপিছত তাই নাচনি আছিলে তাৰপিছত অলপ দেৰি নাছিলে আৰু গুচি গ'ল এনেকে টানকে ক'ব লাগে এতিয়াহে শুনি পাইছো বিট দিয়া আকৌ বন্ধু তোমাৰ কথাটো শুনি কিনে বৰ বেয়া লাগিলে মোৰ বিট দিয়া মা কচম মই এনে যদি কৈছো যে বছা পৰীক্ষা নং সঁচাকে কৈছো দেৰি নাছিলে আৰু গুচি গ'ল তোৰ ইয়াৰ কথাটো শুনি কিনে বেয়া লাগিলে নাই তোৰ হা বিট দিয়া মোৰ এনেকুৱা নাই কথাটো শুনি বৰ বেয়া লাগিলে মই যদি এনে কৈছো বছা ফেল কৰিম তাই নাচনি আছিলে অলপ দেৰি নাছিলে আৰু গুচি গ'ল তাই নাচনি আছিলে আৰু অলপ দেৰি নচুৱাই কিনে গুচি গ'ল ন বন্ধু সেইটোৱে কথা ন কিন্তু বন্ধু তুমিওতো গম পাব লাগে ন নাচনি যে কোনো ৰবট নহয় নহয় মানুহে হয় আকৌ তুমি গম নোপোৱা নেকি নাচনি এজনী ৰবট নহয় মানুহ হয় সেইটো কাৰণে অলপ দেৰি নাছিলে আৰু তাৰ ভাগৰ লাগিলে আকৌ সেইটো কাৰণে গুচি গ'ল যাতে বুজি নাপাও দে তই যে এতিয়া বন্ধু তইতো এটা মানুহে তই এতিয়া চা গাহৰি মাংস কাটিছিলি হয় নহয় তই এতিয়া গাহৰিটো কাটি আছিলি তই গোটেই দিন তোৰ গাহৰি কাটিব পৰা নাই নহয় তই গাহৰিটো কাটিব নোৱাৰি কিনে তই এতিয়া পলাই যোৱা হয় নাই কচোন সেই ঠিক সেনেকেই ক নাচনিও নাচি গ'ল নোৱাৰে নহয় গোটেই দিনটো সেইকাৰণে সি অলপ নাচি কিনে গুচি গ'ল অলপ বুজি পাবি ক বন্ধু আৰু বন্ধু মইতো কথা এটা কওঁ দেই কোনটো মানুহে গাহৰি কাটি থাকোঁতো নাচনিলে মনত পোৱা দেখিছ বাৰু অকল তোকে দেখিছো দেই গাহৰি কাটি থাকোঁতো নাচনিলে মনত পৰে এইটো মোৰ ওচৰতো গাহৰি কটা মানুহ এটা আছে সুধি চাং দেই নাচনিলে মনত পৰে নপৰে এইফালে দাদাই গাহৰি কাটি আছে দাদা গাহৰি কেজি কিমান 400 টকা ন দাদা আপোনাৰ যে গাহৰি কাটি থাকোঁতে যে এই গাহৰি কাটি থাকোঁতে আপোনাৰ নাচনিলে মনত পৰে নাই নপৰে নহয় ন দেখিলি নহয় আমাৰ ককাইটো গাহৰি কাটি দিছে তাৰ মনত নপৰে নহয় গাহৰি কটা গাহৰি কাটিব পাছত নাচনিলে মনত পৰিলে পৰিব পাৰে বন্ধুসকল আপোনালোকে দেখিব পাইছে কেইটামান গাহৰি লভাৰ মানে ইয়াত গাহৰি ভাজি আছে হা আৰু গাহৰি ভাজি থাকোতে মানে এটাক মানে কোনোবা এটাই মানে নিদো বুলি কৈছে মানে গাহৰি খাবলে গাহৰি পুৰা বস্তুটো কিমান প্ৰিয় সকলোৱে গম পায় হয় নাই দুখে লাগি যায় দেই গাহৰি বুলি ক'লে আৰু বন্ধুসকল যেতিয়া নেকি আমাৰ এই ল'ৰাজনক মানে গাহৰি মাংস খাব নিদো যা কি কৰিবি বুলি ক'লে আৰু তেতিয়া কি হ'ল চাওকচোন এবাৰ কি কৰিবি মই নাখালে কাই খাব নালাগে যা কেলা এতিয়া গাহৰি কোনে খাব পেলাই দিলে যা কোনে খাব এতিয়া পেলাই দিয়াখিনি আৰু পেলাই দিলে মোৰ আগত যদি কোনোবাই যদি ভাই গাহৰি মাংস যদি মোৰ চকু আগৰ পৰা পেলাই দিয়ে মই কিন্তু নেৰুংগ কি নিজে কি ভাব তই খাব কি ভাবা লেভেল কি ভাবা তোৰ না খুইছো মাংস কিয় দিয়া নাই কিয় দিয়া নাই এনে কিয় দিয়া নাই দে কি কৰিবি দেখিলে নহয় বন্ধুসকল গাহৰি মাংস নহয় কিমান প্ৰিয় গাহৰি মাংসৰ কাৰণে কি হৈ নাযায় মোৰ আগত যদি কোনোবাই যদি গাহৰি মাংস পেলাই দিয়ে ঐ তই মোৰ আগত গাহৰি যদি পেলাই চাও যে গাহৰি বাবা তো গাইছ আজিলে ভিডিঅ'টো ইমানেই মানে গাইছ আৰু যাৰ মানে যে যাৰ মানে ভিডিঅ'টো ভাল লাগে মানে শ্বেয়াৰ কৰি দিব আৰু যোনে মানে গাহৰি খাই পুৰা ভাল পায় মানে গাহৰি প্ৰিয় সিহঁতেতো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ যাতে এটা হৈ নাথাকিবি দেই নহ'লে যে বিদ্যা মা কচম বছৰে পৰীক্ষা নং আগা বেয়া পাম মই